মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে গোৱালপাৰা লক্ষীপুৰত। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ এলেকাত সংঘটিত হৈছে এই জঘন্য ঘটনা। ৫৮ বছৰীয়া আব্দুল মতলেব নামৰ এজন বিদ্যাৰ কামনাৰ বলি হ'বলগীয়া হ'ল দুজনী নিষ্পাপ নাবালিকা, এজনী ৫ বছৰীয়া, আনজনী ৭ বছৰীয়া। ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আৰক্ষীৰ জালত পৰিল মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত কৰা ৫৮ বছৰীয়া আব্দুল মতলেব নামৰ বৃদ্ধাগৰাকী। আৰু এই বৃদ্ধাগৰাকীৰ কামনা বলি হ'ল দুগৰাকী নাবালিকা ছোৱালী। আৰু এই ঘটনা সংঘটিত হৈছে লক্ষীপুৰ থানাৰ এলেকাত। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। আৰু এগৰাকী ৫৮ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি হ'ল দুগৰাকী নাবালিকা ছোৱালী। আৰু এই জঘন্য ঘটনা পোহৰলৈ অহাৰ সময়তেই লক্ষীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰু লক্ষীপুৰ আৰক্ষীয়ে ইতিমধ্যেই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এইজন হৈছে সেই বন্ধ বৃদ্ধাগৰাকী। আৰু এইজনের কামনাৰ বলি হ'ল দুগৰাকী নিষ্পাপ নাবালিকা ছোৱালী। মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে গোৱালপাৰা লক্ষীপুৰত। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ এলেকাত সংঘটিত হৈছে এই জঘন্য ঘটনা। ৫৮ বছৰীয়া আব্দুল মতলেব নামৰ এজন বিদ্যাৰ কামনাৰ বলি হ'বলগীয়া হ'ল দুজনী নিষ্পাপ নাবালিকা, এজনী ৫ বছৰীয়া, আনজনী ৭ বছৰীয়া। ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আৰক্ষীৰ জালত পৰিল মানৱ সমাজৰ লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত কৰা ৫৮ বছৰীয়া আব্দুল মতলেব নামৰ বৃদ্ধাগৰাকী। আৰু এই বৃদ্ধাগৰাকীৰ কামনা বলি হ'ল দুগৰাকী নাবালিকা ছোৱালী। আৰু এই ঘটনা সংঘটিত হৈছে লক্ষীপুৰ থানাৰ এলেকাত। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। আৰু এগৰাকী ৫৮ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি হ'ল দুগৰাকী নাবালিকা ছোৱালী। আৰু এই জঘন্য ঘটনা পোহৰলৈ অহাৰ সময়তেই লক্ষীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰু লক্ষীপুৰ আৰক্ষীয়ে ইতিমধ্যেই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এইজন হৈছে সেই বন্ধ বৃদ্ধাগৰাকী। আৰু এইজনের কামনাৰ বলি হ'ল দুগৰাকী নিষ্পাপ নাবালিকা ছোৱালী।